বন্ধু বান্ধৱীসকল, আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। ৰেচিপিটো হৈছে পাস্তা। এয়া বইল কৰি লোৱা পাস্তা। ইয়াত আছে এয়া পিঁয়াজ আছে, তাৰপৰা ইয়াত বন্ধাকবি, গাজৰ আৰু এয়া কেঁচা জলকীয়া কাটি দিছোঁ। তাৰপৰা এয়া হৈছে বিলাহী। অলপমান মই চেনি দিছোঁ, অলপমান দিছোঁ। পিঁয়াজখিনি দি দিম। অলপমান হালধি দিছোঁ। এতিয়া মই বিলাহীখিনি দিম। অলপমান নিমখ দিছোঁ। এইখিনি দি দিম। অলপমান ইয়াত জিৰা পাউডাৰ দি দিছোঁ। চব্জিখিনি ভজা হৈ গৈছে, বেছি ভাজিলে বেয়া হ'ব। এতিয়া মই পাস্তাখিনি ইয়াত দি পেলাই অলপ দেৰি লৰাই থাকিম। এয়া আমাৰ পাস্তা ৰেডি হৈ গৈছে। এতিয়া আমি টমেটো চচৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম। এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। আমি এতিয়া চাহৰ লগত পৰিৱেশন কৰিম। খুব ধুনীয়া হৈছে, আপোনালোকেও বনাই খাব, খুব টেষ্টি লাগে খাই। ধন্যবাদ।